জুবিনে মানে এইটো এটা ইচ্ছা কৰিছিলে যে জীয়াই থাকোঁতে মূৰ্তি এটা বনাব লাগে, মানুহ মৰাৰ পিছত মূৰ্তি বনাই কি লাভ হ'ব, এনেকে বুলি তেওঁ কয় নহয় স্বভাৱসুলভ মানে ধেমেলীয়াকে। তাৰপিছত কিন্তু সেই কথাটো তেওঁ চিৰিয়াছলিয়ে লৈছিলে, মোক মাজে মাজে কৈ থাকে, আৰম্ভ কৰিছ নাই। নমস্কাৰ, ষ্টুডিঅ'ত মই নন্দন প্ৰতিম শৰ্মা বৰদলৈ, এটা বিতং বাতৰি এনে ধৰণৰ কয়নে। মই কৈছিলো মানে জুবিনদাক কৈছিলো সেইদিনা এই চিকমিক ষ্টুডিঅ' হেৰিত জয়ানগৰ বাবলুদাৰ তাত। তাৰপিছত তাতে মানে জুবিনদা আছে, মই কৈছো আপোনাৰ হাতখন লাগে, লৈ যা হাতখন নি কি কৰিবি। মই কৈছো আপোনাৰ হাতখনেৰে কিমান গীত লিখিলে, কিমান ৰচনা কৰিলে আপুনি। টাইমছ দ্য ট্ৰুথৰ বিশেষ অনুষ্ঠান কণ্ঠতা ভইচলৈ সকলোকে স্বাগতম জনাইছোঁ। এই যে ভয় লগা মুখাখন দেখিছে, এই যে শিল্পকৰ্মবোৰ দেখিছে, এইখিনিৰ আঁৰত এজন মানুহ জড়িত হৈ আছে। এজন নহয়, আচলতে এটা টীম জড়িত হৈ আছে। আৰু সেই মানুহজনৰ লগত আজি কথা পাতিম, ৰত্নদা আৰু মই। আৰু তেওঁ হৈছে সকলোৰে পৰিচিত দিগন্ত মাধৱ গোস্বামী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আচলতে আজি আমি এনেই কথা পাতিবলৈ আহিছোঁ আপোনাৰ লগত, বৰ ফৰ্মেল নকৰোঁ। প্ৰথমে আপোনাক জুবিন গাৰ্গৰ প্ৰশংসাৰ পৰা আপোনাৰ যেতিয়া জুবিন গাৰ্গৰ আপুনি ভৰিৰ চাপ ল'বলৈ সুযোগ পাইছিলে, সেই অনুভৱটো আপোনাৰ আজিৰ তাৰিখত সেই অনুভৱটো আপোনাৰ কেনেকুৱা? আচলতে সেইখিনি সময় জীৱনৰ একেবাৰে পাহৰিব নোৱাৰা মুহূৰ্ত প্ৰত্যেকৰ দৰে মোৰো। আৰু মোৰ সেইটো মই এটা সুযোগ লাভ কৰিছিলোঁ যে তেখেতৰ ভৰিৰ চাপটো সংৰক্ষণ কৰি ৰাখিব লাগে, সেই কথাটো সেই সময়ত মনলৈ আহিছিলে। আৰু মই পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিলোঁ, আত্মীয় স্বজন তেওঁৰ বন্ধু বান্ধৱৰ সৈতে যোগাযোগ কৰিলোঁ। তাৰপিছত মোক সেই সুবিধাটো দিলে যেতিয়া তেখেতৰ নশ্বৰ দেহ কাহিলীপাৰা বাসগৃহলৈ আনিছিলে। তেতিয়াই সেইখিনি সময়তে আৰু ভৰিৰ চাপটো আমি ৰাখিলোঁ। জুবিনদা আৰু আপোনাৰ মাজত সেই সান্নিধ্যৰ বিষয়ে অকণ কওকচোন। জুবিনদা মোৰ এগৰাকী পথ প্ৰদৰ্শক, এগৰাকী ভাল মোৰ পৰামৰ্শদাতা আৰু নিজৰ অগ্ৰজ ভাতৃ সদৃশ তাৰমানে। গতিকে জুবিনদাই প্ৰতিটো কথাতে বিভিন্ন দিশত জীৱনৰ প্ৰতিটো কথাতে মানে বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিছিলে। মোৰ বিশেষকৈ শিল্পকৰ্মখিনিৰ ক্ষেত্ৰত তেওঁ মানে যথেষ্ট এটা বাট দেখুৱাইছিলে। যেনে প্ৰস্থেটিক মেকআপ কৰিছিলোঁ তেওঁ দুইখন চিনেমাতে, মিছন চাইনা, কাঞ্চনজংঘা, তাৰপিছত চেন এনিমেশ্যন এইবিলাক কৰিছিলোঁ। আৰু মোৰ হাতেৰে মূৰ্তিও বনোৱাইছিলে। এটা ভাইৰেল ক্লিপ এটা দেখিছিলোঁ, জুবিনদাই চাই আছিলে মূৰ্তি এটা আপুনি দেখুৱাইছিলে। জুবিনদাই মানে এইটো এটা ইচ্ছা কৰিছিলে যে জীয়াই থাকোঁতে মূৰ্তি এটা বনাব লাগে, মানুহ মৰাৰ পিছত মূৰ্তি বনাই কি লাভ হ'ব, এনেকে বুলি তেওঁ কয় নহয় স্বভাৱসুলভ মানে ধেমেলীয়াকে। তাৰপিছত কিন্তু সেই কথাটো তেওঁ চিৰিয়াছলিয়ে লৈছিলে, মোক মাজে মাজে কৈ থাকে, আৰম্ভ কৰিছ নাই। তাৰপিছত পইচা পাতিও যথেষ্ট প্ৰয়োজন হয়। তাৰপিছত এদিন তাৰমানে তেওঁ সেই সময়ত মানে কিবা অসুখ হৈছিলে, হস্পিটেলত আছিলে, হস্পিটেলৰ বিচনাৰ পৰাই মোক ফোন কৰিছে যে কালি তোৰ ওচৰলৈ মানুহ এজন যাব, তই কথা পাতি ল'বি, কামটো কৰিব লাগিব। তাৰপিছত আহিছে সুৰেণ ফুকন ডাঙৰীয়া, তেখেত আহিছে, আহি জুবিনদাৰ ভাল বন্ধু, আহি মোক ক'লে যে তুমি মূৰ্তিটো বনোৱা, খৰচ পাতি কি হয় চিন্তা কৰিব নালাগে, সেইখিনি মই কৰিম, আৰু মূৰ্তিটো মই ডিগবৈলৈ লৈ যাম। তাৰপিছত জুবিনদা আহিছে, জুবিনদাই কৈছে কেনেধৰণে মূৰ্তিটো বনাব লাগিব, মূৰ্তিটো বনোৱাৰ কেনেধৰণে তেওঁ থাকিব বিচাৰিছে, কেনেধৰণে হেৰি হ'ব, কি কাপোৰ পিন্ধিব, টুপিটো থাকিবনে নাথাকে, এনেধৰণৰ আৰু গোটেই কথাখিনি তাৰমানে তেওঁ কৈ চাই দিছে। আৰু কমপ্লিট হ'ল আজিৰ পৰা 2 বছৰ পূৰ্বে জুবিনদাই গৈ নিজে সেইটো উন্মোচন কৰি আহিছে। তেওঁ সেই সময়তে তেওঁ উন্মোচন কৰিছে। জুবিনদাই উন্মোচন কৰি সময়তে জুবিনদাই নিজে উন্মোচন কৰিছে। আৰু আমি আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, জুবিন গাৰ্গ থকাৰ অৱস্থাত দিগন্ত মাধৱ গোস্বামী আৰু জুবিন গাৰ্গ নথকা অৱস্থাত দিগন্ত মাধৱ গোস্বামী, পাৰ্থক্য কি? জুবিন গাৰ্গ নাথাকে বুলি ভাবিবই পৰা নাই, গতিকে জুবিন গাৰ্গ আছে, সদায় থাকিব। গতিকে জুবিনদা থাকোঁতে আচলতে আমি ভবাই নাছিলোঁ যে এনেকুৱা এজন মানুহ আমাৰ লগত আছে। বহুতেই ভবা নাছিলে যে মানুহজন যে হঠাৎ নাইকিয়া হৈ যাব, এনেকৈ বুলিতো ভবা নাছিলে। এতিয়া তেওঁ নোহোৱাৰ দিনবিলাকতহে আমি বেছি ফিল কৰিছোঁ যেন তেওঁ অনবৰতে যেন লগতে আছে। গতিকে সেইকাৰণে এতিয়া কামবিলাকো ভাবি চিন্তি কৰিব লগা হৈছে। আৰু এটা আৰু
সেইটো বুজাবলৈ দিগদাৰ হৈছে আৰু গতিকে জুবিন গাৰ্গৰ কথা আমি পাতি যাম উম। কিন্তু তাৰ পূৰ্বে আমি আপোনাক এটা কথা সুধিব বিচাৰিছোঁ উম। দিগন্ত মাধৱ গোস্বামী এগৰাকী মিমিক্ৰি আৰ্টিষ্ট হয় মিমিক্ৰি কৰিছিলোঁ বহুত দিনৰ আগতে মানে হেৰিত সময়তে মানে ইউনিভাৰ্চিটিত থাকোঁতে কলেজ ইউনিভাৰ্চিটিৰ দিনবিলাকতে মিমিক্ৰি প্ৰতি খুব ৰাপ এটা আছিলে পিছে অভ্যাস নাইকিয়া হৈ গ'ল আৰু আজিকালি তথাপিতো কেতিয়াবা আড্ডাবিলাকত আৰু দুই এটা দিয়া যায় আৰু তথাপিও যদি কিবা অকণমান অকণমান মানে মই মানে প্ৰথমে মানে হেৰি কৰিছিলোঁ এই ৰাজকুমাৰৰ ভইচটো দিছিলোঁ দেই সেইটোকে অকণমান দিওঁ কেনেকৈ তেওঁ ডাইলগ কয় जाने ना तलवार की धार से ना गोलियों की बौछार से बंदा डरता है तो सिर्फ पवर्तिकार से এই মাতটো দিছিলোঁ তাৰপিছত লাহে লাহে দুই এটা কৰোঁতে প্ৰায় 40টামান মাত নকল কৰিব পৰা হৈছিলোঁ তাৰ পিছতে কৰিছিলোঁ সঞ্জয় দত্তৰ মাতটো কৰিছিলোঁ সঞ্জয় দত্তই কয় अरे प्रज्ञा ठग गया तू जो भी बोला ना मेरे सर पे अटक गया है क्या अरे अगर किसी को टपकाने को है तो बोलना चलो इधर ही सब कुछ टपका डालेगा क्या এই ধৰণৰ আৰু অসমৰো কাৰোবাৰ আপুনি অসমীয়া কোনোবা শিল্পী অসমীয়া শিল্পী বা আপুনি কোনোবা নিউজ এংকৰৰ কৰিছিলোঁ এতিয়া একদম অভ্যাস নাইকিয়া হৈ গ'ল নহয় এই নন্দন দাই কৈছিলোঁ দেই নন্দন দাই কৈছিলোঁ নিতুপন দাহঁতক কৰিছিলোঁ এই নন্দন দাই এনেকৈ কয় এই মই হেৰিৰ কথাটো কৈছোঁ নমস্কাৰ ষ্টুডিঅ'ত মই নন্দন প্ৰতিম শৰ্মা বৰদলৈ এটা বিতং বাতৰি এনে ধৰণৰ কয়নে তাৰপিছত এই নিতুপন দাই কৈছিলোঁ যে আমার চ্যানেলের 1 ঘন্টার এক বিশেষ অনুষ্ঠানের সৈতে ষ্টুডিঅ'ত মই নিতমণি আনটো ষ্টুডিঅ'ত এই মুহূৰ্তত মোৰ সৈতে আছে মোৰ অন্য এজন সহযোগী আপুনি ভিজে হিচাপেও কাম কৰিছে ৰামধেনু চেনেলত সকলোৱে জানে আপুনি ৰেডিঅ'ত ঘোষক হিচাপেও কাম কৰিছে আৰু আজি আপোনালোকৰ শিল্পী বুলি ক'লে সম্পূৰ্ণ এজন শিল্পী বুলি ক'ব পাৰি আপোনাৰ সকলো গুণেই আছে শিল্পী এজন যি থাকিব লাগে আজি পূৰ্ণ শিল্পী আপুনি আৰম্ভণি কৰা বুলি গম পাওঁ এই পূৰ্ণ শিল্পীৰ আঁৰত আপুনি কিমান দিনৰ পৰা কৰি আহিছে এই এই অনুষ্ঠানটো এই প্ৰতিষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ আচলতে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতে মানে 2011 চনত পিছতে তেখেতৰ মূৰ্তি কাম মই কৰিবলৈ আৰম্ভ কৰিছিলোঁ আচলতে প্ৰথমতে সৰু ৰুম এটাৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰপিছত লাহে লাহে এই 2011-12 মানৰ পৰাই আমাৰ এই যাত্ৰাটো হৈ গ'ল সমান্তৰালভাৱে আপুনি ভিডিঅ' কৰি আছে মই তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰত আছিলোঁ অংশকালীন ঘোষক হিচাপে বাতৰি পৰিৱেশক হিচাপে আছিলোঁ তাৰপিছত তাৰ পৰা সেইখিনি সময়তে মই আকৌ হস্পিটেল এখনতো পিয়াৰ হিচাপে কাম কৰিছিলোঁ তাৰপিছত হেৰিলৈ আহিলোঁ ৰামধেনু চেনেললৈ আহিলোঁ তাতে 10 বছৰ তাতে কাম কৰিলোঁ দীঘলীয়া সময় কিন্তু সমানুপাতিকভাৱে এইখিনি কামো চলি আছে মোৰ মানে এই আৰ্ট ষ্টুডিঅ'ৰ কামখিনিও চলি আছে তেনেকৈ কৰি থাকোঁ যিখিনি সময় পাওঁ আৰু মিলাই মেলি কৰি থাকোঁ আৰু দুইটা কামে আগবঢ়াই লৈ গৈ আছিলোঁ আজিৰ তাৰিখত আপোনাৰ যোগেদি কিমান মানুহ স্বাৱলম্বী হৈছে এতিয়া প্ৰায় 15-16জন মান আমাৰ ইয়াত আমি আছোঁ আমি সকলোৱে লগ হৈ কামবোৰ কৰি আছোঁ আৰু আমাৰ শিল্পকৰ্মবিলাক কৰি আছোঁ আৰু সকলো বেলেগ বেলেগ বিভাগৰ মানুহ কোনোবা এজন যদি নাট্যকৰ্মী কোনোবা এজন সংগীত কৰ্মী এই সকলো মানুহবিলাক আমি সকলোৱে বেলেগ বেলেগ প্ৰতিভা আছে গতিকে সকলোৱে একাকাৰ হৈ আছে ইয়াতে আড্ডা জমি থাকে সেইটো জমে আড্ডা জমে কাম নিশাই বেছি হয় বুলি শুনিছোঁ নিশাটো আচলতে কিছুমান কাম কৰিবলৈ ভাল যেনে চিন্তা কৰিব লগা কামখিনি নিশা কৰিবলৈ ভাল হয় ষ্টুডিঅ'ৰ ভিতৰৰ কামখিনি ডাবিং চাবিঙৰ কথা থাকে সেইবিলাক কাম আমি নিশা কৰোঁ ৰাতিও কেতিয়াবা আৰ্ট চাৰ্ট কৰিব লগা থাকিলে এইবিলাক কৰি ভাল লাগে আৰু এটা কথা মই আগৰ এটা আপোনাৰ সাক্ষাৎকাৰ চাইছিলোঁ সাক্ষাৎকাৰটোত আপুনি এটা কথা কৈছিলে যে জুবিন গাৰ্গক আপুনি জন্মদিনত তেওঁৰ হাতখন বিচাৰিছিলে আচ্ছা মই মানে এইটো আচলতে ধেমেলিকেহে কৈছিলোঁ মানে মই কৈছিলোঁ মানে জুবিন দাক কৈছিলোঁ সেইদিনা এই চিকমিক ষ্টুডিঅ' হেৰিত জয়ানগৰত বাবলুদাৰ তাত তাৰপিছত তাতে মানে জুবিন দা আছে মোৰ গাড়ীতে মোৰ ইমপ্ৰেশ্যন লোৱা বস্তু চস্তু কিবা কিবি আছিলে তাৰপিছত মই দাদাক ক'লোঁ দাদা আজি আপোনাৰ জন্মদিন আজি জন্মদিনত আচলতে উপহাৰ দিয়ে যাৰ জন্মদিন থাকে তাক উপহাৰ দিয়ে আজি কিন্তু মোকহে উপহাৰ এটা লাগে আপোনাৰ পৰা কি লাগে তোক মই কৈছোঁ আপোনাৰ হাতখন লাগে কৈছে লৈ যা হাতখন নি কি কৰিবি মই কৈছোঁ আপোনাৰ হাতখনে কিমান গীত লিখিলে কিমান
কিমান ৰচনা কৰিলে আপুনি, গতিকে কিমান বাদ্যযন্ত্ৰত আপুনি হাত ফুৰালে, কিমান মাইক্ৰফোন ধৰি মনৰ কথা ক'লে, গতিকে হাতখন আপুৰুগীয়া। গতিকে হাতখন মই এনেকৈ ল'ব বিচাৰিছোঁ, ইমপ্ৰেশ্যন এটা ৰাখিব বিচাৰিছোঁ মোৰ লগত। তাৰপিছত তেনেকৈ তেওঁ এই ব্যতিক্ৰম চিন্তা কেৱল আপোনাৰহে, দিগন্ত মাধৱ গোস্বামীৰে এটা ব্যতিক্ৰম চিন্তা। আমি যাওঁ, কোনোবা ফটো উঠিবলৈ যায়, কোনোবা একেলগে গান গাবলৈ যায়, কোনোবা এপাক চুই চাবলৈ যায়, আপুনি এজন মানুহ এনেকুৱা যি হাতখনেই বিচাৰিছে। আপুনি যিহেতু জুবিন গাৰ্গক বহুত বহুত ক্ল'জকে পাইছে, বহুত ওচৰৰ পৰা পাইছে, আপুনি জুবিন গাৰ্গৰ লগত নিশা নিশা ঘূৰিও পাইছে। জুবিন গাৰ্গক কোনটো অৱস্থাত আপুনি ভাল পায়? প্ৰেমিক জুবিন গাৰ্গ নে গায়ক জুবিন গাৰ্গ নে অন্য কিবা? ফূৰ্তিবাজ জুবিন গাৰ্গ আৰু ধেমেলীয়া জুবিন গাৰ্গজন। আৰু মই আচলতে যেতিয়াই মই তেওঁক লগ পাইছোঁ, তেওঁ সদায় ধেমেলীয়া কথা এটাকে কৈ পেলাই আৰম্ভ কৰা মই দেখা পাইছোঁ। আৰু বহু ৰাতি তেওঁৰ লগত থকাৰো সুবিধা পাইছোঁ। ৰাতিটো জমাই থাকে, কিবা কিবি দেখুৱায়। আৰু তেওঁ ভাল সময়, মন ভাল লগা সময়খিনিতহে মই পাইছোঁ। তেওঁ মন বেয়া লগা সময়ো দুই এটা মই পাৰ কৰিবলৈ পাইছোঁ। তেওঁ যেতিয়া মোৰ দুখ লগে, তেওঁ কন্দা দেখিছোঁ, মোৰ হাতত ধৰি তেওঁ কন্দাও মই সেইটো অনুভৱ কৰিছোঁ, চকু পানী হাতেৰে মোহাৰি পাইছোঁ। গতিকে কিন্তু মই তেওঁক এই হাঁহি থকা সময়খিনিত, ফূৰ্তি কৰি থকা সময়খিনিত ভাল লাগে। কেতিয়াবা মঞ্চত বহি আছোঁ যদি, তেতিয়া ফটকৈ ওচৰতে বহি আছোঁ, কিবা হাঁহি উঠা কথা এটা কৈ দিলে, সন্মুখত ধেৰ মানুহ বহি থাকে, তেতিয়া সেইবিলাক ভাল লাগে। তাৰমানে পিছত মনত পৰে। আৰু এতিয়া জুবিন গাৰ্গক যদি মনত পেলায়, আপুনি জুবিন গাৰ্গৰ কোনটো ৰূপ মনত পেলায়? মই গান গাই থকা ৰূপটো, সেই হাঁহি ধেমালি কৰা ৰূপটো, নে সেই শেষৰ আমাৰ সোণাপুৰৰ নাই, সেই মুহূৰ্তটো মই মনত পেলাবলৈ যত্ন নকৰোঁ। আৰু যিবোৰ স্মৃতিয়ে আচলতে দুখ দিয়ে, সেই স্মৃতিবিলাক আচলতে ৰোমন্থন কৰি লাভ নাই। গতিকে জুবিনদা ফূৰ্তিবাজ মনটোৱে মই, চেহেৰাটোৱে মোৰ মনত ৰাখি মই ভাল পাওঁ। আৰু এনেকুৱা এটা দিন নাই, এনেকুৱা এটা সময় নাই, যিটো সময়ত হয়তো জুবিন গাৰ্গক আমি মনত পেলাই থকা নাই। গতিকে এনেকুৱা এটা সময় যোৱা নাই য'ত আমি মানে জুবিনদাৰ বিষয়ে এষাৰ কথা পতা নাই, তাৰমানে এনেকুৱা হৈ থাকে। আপোনাক মানে আমি বহাই লৈ পুৰা জেৰা কৰি লৈ এতিয়া আপোনাক এটা কথা আৰু, আপোনাক এটা সময়ত জুবিন গাৰ্গে ৰাতি ফোন কৰিছিলে, আৰু ফোন কৰি কৈছিলে তই হাত আৰু মূৰ কাটিব লাগিব। তেনেকুৱাই কৰে জুবিনে। এই ৰাতি 1টামান বজাত মোলৈ ফোন কৰিছে। ফোনটো মোৰ লাউড স্পীকাৰত আছে, ঘৰৰ বাকীবোৰ মানুহ আছে। তাৰপিছত মোক কৈছে তই ক'ত আছ? মই কৈছোঁ দাদা মই আছোঁ ইয়াতে। হেৰি নহয়, তই মূৰ এটা কাটিব লাগিব, হাত ভৰি দুটামান কাটিব লাগিব, তই পাৰিবিনে নাই? দাদা মই পাৰিম জানো? তই পাৰিবি, তই নোৱাৰিলে কোনে পাৰিব? তই কাইলৈ আহি যাবি, খাই বুলিলে আহিবি, এনেকৈ বুলি ক'লে। তই কথা আছে, তোৰ লগত কথা পাতিব লগা আছে বুলি ক'লে। তেনেকৈ ফোনটো থ'লে। ইফালেও জুবিনদাৰ পিছফালে যিখিনি আছে, হাঁহি মাত শুনিছোঁ। মানে এনেকৈ যে কথা পাতিছে, সেইটো আগতে প্ৰি প্লেন, তাৰমানে জুবিনদাই মানে এনেকেই তাক ক'ম তাৰমানে। তাৰপিছত আমাৰ ঘৰৰ মানুহে ভাবিছে কি কথা ক'লে, তাৰমানে কোনে ক'লে? তাৰপিছত যেতিয়া মই ক'লোঁ যে জুবিনদাই ফোন কৰিছে বুলি ক'লে, তেতিয়া চব আমাৰ ঘৰতো হাঁহি ৰ'ল উঠিছে। আৰু তেনেকৈ গৈছোঁ। তেতিয়া অলৰেডি অনুমান কৰিছিল নে? গম পাইছোঁ, মোক এনেকুৱা ধৰণৰ কথাই ক'ব। তাৰপিছত আকৌ হেৰি হৈছে, কাঞ্চনজংঘাৰ সময়ত সেইদিনা বৰষুণ দি আছে দেই, পুৰা বৰষুণ। মই ইয়াৰ পৰা এই ত্ৰিদীপ লাহনৰ মানে তেওঁ মানে মূৰটো ফালি দিয়ে, তাৰমানে এনেকৈ হেৰিত চিনটোত দেই। গতিকে সেই মূৰটো মই বনাই লৈ গৈছোঁ, আছে ইয়াতে ক'ৰবাত দেই এতিয়াও। তাৰপিছত সেইটো বনাই লৈ গৈ আছোঁ। জুবিনদাই ৰাস্তাৰ পৰা ফোন কৰিছে, মানে তেজপুৰত আছে আৰু, তই আহিছ নাই? ডাঙৰ ডাঙৰ চিঞৰিছে। আৰু জুবিনদাক লগ পাবলৈ ধেৰ মানুহ আহে তাত, ডাঙৰ চিঞৰিছে, কৈছে তই আহিছ নাই? আজি ৰাতিলৈ ত্ৰিদীপৰ মূৰটো ফালিব লাগিব নহয়, তই আহ আকৌ, ঘৰ আহিলে কেনেকৈ হ'ব? এনেকৈ কৈছে। সেইটোৱে মানে আপোনাৰ জুবিন গাৰ্গ মানে সঁচাই এজন ব্যতিক্ৰমী। জুবিন গাৰ্গ মানে আপোনাৰ গোটেই ৰাতি যদি কথা পাতি থাকোঁ, তেখেতৰ বিষয়ে কথা পাতিয়ে থাকিব, কথা ওলাইয়ে থাকিব তেখেতৰ বিষয়ে। গতিকে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, আপুনি এই শিল্পকৰ্মটোৰ লগত কেতিয়াৰ পৰা একাত্মভাৱে জড়িত হৈছে? কেতিয়াৰ পৰা? আচলতে মই একদম সৰুৰে পৰাই মোৰ এইটো বস্তুৰ প্ৰতি বহুত বেলেগকৈ ৰাপ মানে। মোৰ ককা, বিশেষকৈ মই সৰুতে গৈ পেলাই মই মামাৰ ঘৰত আছিলোঁ তাৰমানে। তাৰপিছত ককা তাৰমানে খুব ভাল এগৰাকী শিল্পী আছিলে। তেওঁ মানে বৰগীতৰ ক্ষেত্ৰখনতে হওক, মহাপুৰুষীয়া শিল্পকৰ্মবিলাকৰ ক্ষেত্ৰতে হওক, খুব হেৰি আছিলে, শিক্ষক আছিলে, কীৰ্তি শিক্ষক আছিলে। তাৰপিছত ছবি আঁকিছিলে,
গতিকে সেইবিলাক বস্তু খুব মই দেখিছিলোঁ আৰু ৰং তুলিকা ঘৰত সদায় দেখিছিলোঁৱেই গতিকে তাকে লৈ মই কিবা এটা আঁকিলে তাৰমানে মই যদি ক'ৰবাত তুলিকা এটা লৈ বেৰখনতো কিবা এটা যদি আঁকি দিওঁ মোক ককাই মানে বঢ়িয়া হৈছে এইটো ধুনীয়া আঁকিছে ইয়াত মই তোমাক বেলেগ কাগজ আনি দিম তাত আঁকিবা এনেকে যে মোক ককাই পৰিৱেশ এটা দিলে আনুষ্ঠানিকভাৱে আপুনি শিকিছিল নে এই আনুষ্ঠানিকভাৱে আচলতে আনুষ্ঠানিকভাৱে এনেধৰণে আনুষ্ঠানিকভাৱে মোক শিকিবলৈ আচলতে সুযোগ নহ'ল কিন্তু ব্যক্তিগতভাৱে বহু বিশেষ ব্যক্তিত্বৰ কাষ চাপিছিলোঁ পাইছিলোঁ লগ সান্নিধ্য পাইছিলোঁ তেনেকৈ নজনা ইটো সিটো কথা কৰিছিলোঁ আৰু নিজে প্ৰেক্টিছ অভ্যাস কৰি